আত্মায় বন্ধু তুমি না কান্দিবা ইন্দিয়া মন স্বতন্ত্র ওই আত্মায় পরম কৃষ্ণয়ো কান্দিছে উদ্ধৱ খাৱতী সান্তনা দিও দানা সেই উদ্ধৱে কান্দিলে জীবনে দুনিয়া জীবন দুনিয়া জীবন পানী কোনোবাই দিনা যাবগৈ লাগিব দেহাটো ইয়াতে পাগলী পাগলী কৃষ্ণ ওই কৃষ্ণয়ো কান্দিছে উদ্ধৱ খাৱতী সান্তনা দিব ভগবান অনন্ত ঈশ্বর কারণ ওই তুমি প্রিয় পরম দেবতা জানিয়া ললু পাগলী পাগলী কৃষ্ণ ওই কৃষ্ণ উদ্ধৱৰ ভাষা কৃষ্ণ বৈকুণ্ঠলৈ শ্ৰীমন্ত জগৎ গুরু ভকত বান্ধব নামে নদী নামে গোপী নামে সৰুব কৃষ্ণ এ সৰুবৰ পদুম কলি সৰুবৰ পদুম কলি কোন বাৰু সকলোৱে আছে সৰুবৰ পদুম কলি কোন হয় শ্ৰীমন্ত
সত্য ক্ষুদ্ধ শাস্ত্ৰ বিধি কৰি আচৰণ। কৃষ্ণ কৃষ্ণ। আচলতে আজি এই সমন্বয় ক্ষেত্ৰত সকলো ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত আছে। ইয়াতে সকলো ধৰ্মপ্ৰাণ ৰাইজে মহাগুৰু শ্ৰীমন্ত শংকৰদেৱক একান্ত মনে গুৰু মানিছে। কিন্তু এনেকুৱা ঠাই থাকে য'ত আমি অনুষ্ঠান কৰিবলৈ যাওঁ, বিভিন্ন মানুহ থাকে, বিভিন্ন ধৰ্ম, বিভিন্ন মনৰ মানুহ থাকে। কিন্তু তেওঁলোকক মই এটা কথা সদায় কওঁ, সেইটো হ'ল যে যিজনা মহাপুৰুষে বৃহত্তৰ অসমীয়া জাতি গঠন কৰি গ'ল, বিভিন্ন জাতি জনগোষ্ঠীক এখন ছাতৰ তলত ঠাই দি গ'ল, যিজন মহাপুৰুষে সংস্কৃতি, বৰগীত, নাটক, খোল বাদ্য, আজি সত্ৰীয়াই কওঁ বা শংকৰে কওঁ, এই শংকৰী সত্ৰীয়া নাচ আজি বিশ্বই জানে। সমগ্ৰ সংস্কৃতি অসমীয়া জাতিটোক ভেটি গঠন কৰি থৈ গ'ল। আৰু সেইজনাক গুৰু মানিব বহুতে টান পায়, মনৰ মাজৰ পৰা নকয় গুৰু বুলি। কোনোৱে কয় শংকৰদেৱ হেনো মল্লযুঁজাৰু এগৰাকী। গতিকে শাস্ত্ৰত কৈছে এই সত্য শুদ্ধ শাস্ত্ৰ বিধি কৰি আচৰণ, এই শংকৰকে গুৰু মানি
এ ভকতর শিরোমণি শ্রীমন্ত শংকৰ গিলা ধৰ্ম জ্ঞান হৰি এই মহৰ পদ ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ গিলা ধৰ্ম জ্ঞান হৰি এই মহৰ